বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো ভাল। আৰু আজি দেৱালী আৰু আপোনালোকক দেৱালী শুভেচ্ছা জনালোঁ। আৰু আজি দেৱালী আমি কেনেকৈ পালন কৰিম আপোনালোকক দেখুৱাম। আৰু এয়া আমি চাকিবিলাক জ্বলাই ল'লোঁ আৰু ইয়াৰ পিছত আমি বাটঘৰত চাকি দিম আৰু আপোনালোকে মোৰ ভিডিঅ'টি শেষলৈকে চাই থাকিব। এয়া আমাৰ বাটঘৰত চাকি দিলোঁ আৰু সেইটো চাইডে গেটত চাকি দিয়া গৈছে, কিন্তু ইয়াৰ পৰা দেখা নাপায় আৰু যাবও নোৱাৰি, কিন্তু বহুত বৰষুণ দি আছে, সেইকাৰণে আপোনালোকক অকণমান দেখুৱালোঁ ইয়াৰ পৰাই। এয়া আইতাই ফুলজাৰি জ্বলাই আছে। এইয়া আইতা আৰু নাতিয়াকে ফুলজাৰি জ্বলাই আছে পুৰা। যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক কৰিব আৰু যদি মোৰ কিবা ভুল হৈছে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব।